ৰাতি 11টা বজাত মই পিকনিক যাবৰ কাৰণে পুৰা ৰেডি মই পুৰা একদম বস্তু যোগাৰ কৰি থৈ দিছো আৰু এইবিলাক মানে কি ল'ম পিকনিকত আপোনালোকক দেখুৱাও ফাৰ্ষ্টতে লৈছো মই এয়া ৰাতিপুৱা যিহেতু মই 5টা বজাতে গেটৰ ওপৰদি জপিয়াই যাব লাগিব ন গেটটো তলা কৰা থাকিব সো কফি বনাই লৈছো তাৰপিছত এয়া লগত লৈছো বিস্কিট তাৰপিছত চবকে দেখাই অলপ কফি খাব লাগিব ন কফি লৈছো কাপ লৈছো সৰু সৰু লগত কোনোবাই খুজিলে দিম আৰু তাৰপিছত যদিহে গেষ্ট্ৰিক উঠে গেষ্ট্ৰিকৰ টেবলেট মাথাৰ বিষৰ টেবলেট তাৰপিছত আৰু মোৰ একদম ফেভৰেট সিগনেচাৰ নহ'লে মই নোৱাৰো ৰাতিপুৱা উঠিয়ে পুৰা একদম দাঁত ব্ৰাছ কৰি সিগনেচাৰ পেকেট মুখত ল'লেহে দিনটো মানে মোৰ যাত্ৰাটো শুভ হয় তাৰপিছত ঠিক আছে তাৰপিছত এয়া লৈছো পানী লৈ লৈছো তাৰপিছত মই পুৰা একদম কাপোৰ চাপোৰ ৰেডি কৰি থৈ দিছো কি পিন্ধিম ৰাতিপুৱা 5টা বজাতে উঠিব লাগিব এই ঠাণ্ডাত উঠি গা ধোৱাটো বিৰাট মুস্কিল চুলিত একদম ক্ৰীম চিম সানি একদম স্পা কৰি থৈ দিছো ৰাতিপুৱা উঠি ধুই দিব লাগিব ইমান ঠাণ্ডাত গা ধুই পিকনিকত যোৱাটো সম্ভৱ নহয় হয়নে তথাপি উপায় নাই যাব লাগিব মইতো গা ধুই থকা যাব নোৱাৰো তাৰপিছত এয়া এইবিলাক ৰেডি কৰি থৈ দিলো তাৰপিছত কাপোৰ চাপোৰ ৰেডি কৰি হৈ গ'ল তাৰপিছত আৰু কি ক'ব আছে এতিয়া শুব লাগিব সোনকালে শুব লাগিব আৰু ৰাতিপুৱা 5টা বজাতে মই উঠিব লাগিব উঠি গা ধুব লাগিব তাৰপিছত ৰেডি হ'ব লাগিব তাৰপিছত ক'ত পিকনিকত যাম সেইটো মই পিছত কম ঠিক আছে এতিয়া তেনেহ'লে শুওঁ গুড নাইট আৰু ৰাতিপুৱা 5টা বজাৰ পৰা আকৌ ষ্টাৰ্ট কৰিম হেল্ল' গাইজ গুড মৰ্ণিং এতিয়া ৰাতিপুৱা 5টা বাজিছে আৰু মই ৰেডি হওঁ এতিয়া যাবৰ বাবে ঠিক আছে
Thank you.